নমস্কাৰ। আজি আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ ইলেকশ্যন আছে। আপোনালোক সকলোৱে জানে যে আমাৰ মাদকতাৰ অঞ্চলৰ পৰা ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি নামৰ এটা সংগঠন ষ্টাৰ্ট হৈছে, NGO এটা। গতিকে আমাৰ সংগঠনটো এটা ডেম'ক্ৰেটিক সংগঠন হয় আৰু ডেম'ক্ৰেচিত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে নিৰ্বাচন, ইলেকশ্যন। কাৰণ ইলেকশ্যনে যাক আমি বাছনি কৰিম তেওঁৱে আমাৰ সংগঠনটো চলাব আৰু আমাৰ সংগঠনটো আগবঢ়াই লৈ যাব। গতিকে এই বস্তুটোক আমি প্ৰত্যেক 6 মাহৰ মূৰে মূৰে আমি চলাই লৈ যাই আছোঁ। গতিকে আজিও আমাৰ এই ইলেকশ্যন, গতিকে আপোনালোকক দেখাই দিওঁ সম্পূৰ্ণ প্ৰচেছ NGOটোত আমাৰ কেনেকৈ আমি সদস্য বাছনি কৰোঁ, কেনেকৈ ইলেকশ্যন কৰোঁ, গোটেইখিনি প্ৰচেছ আমি বুজাই দিবলৈ আহিছোঁ আজি ভিডিঅ'টোত। গতিকে মোৰ লগত আছে আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ ইজাজ। গতিকে তেখেতৰ পৰা আমি জানিম যে আমাৰ ইলেকশ্যনটোত কি আছে। পোনপ্ৰথমে মই তেখেতক ভোটাৰ লিষ্টখন দেখাই দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ভোটাৰ লিষ্টখন আপুনি এবাৰ দেখাই দিব। হয়, এইখনে হৈছে ভোটাৰ লিষ্ট আৰু ইয়াতে আমি ভোটাৰ ID বনাইছোঁ আৰু আমাৰ ICSত যিকেইজন সদস্য আছে, আমাৰ প্ৰায় 21জন সদস্য বৰ্তমান আছে আৰু গোটেইকেইজন সদস্যৰ ইয়াতে নামটো অন্তৰ্ভুক্ত কৰা হৈছে, তেওঁলোকক ভোটাৰ ID দিয়া হৈছে আৰু এনেকৈ এইখিনি গতিকে তেওঁলোকে এখন ভোটাৰ লিষ্ট বনাইছে, আমি চাওঁ, আপোনালোকক দেখাইছোঁ। ইয়াত ভোটাৰ ID দিয়া হৈছে যাতে কোনো দুবাৰ ভোট দিব নোৱাৰে আৰু ইলেকশ্যন প্ৰচেছটো সম্পূৰ্ণ নিকা হয়। তাৰ কাৰণে আমি প্ৰত্যেকৰ চাইন লোৱা ছিষ্টেম আছে, প্ৰেজেণ্ট আছে, ভোট কৰিছে নে নাই, ছিগনেচাৰ কৰিছে নে নাই, গোটেইখিনি ব্যৱস্থা ইয়াত আছে। নেক্সট আমাৰ প্ৰচেছটো কেনেকুৱা, যে আমাৰ ইলেকশ্যনত কেনেকুৱা পদ্ধতি অৱলম্বন কৰা হৈছে সেইটো মই দেখাই দিবলৈ অনুৰোধ জনাইছোঁ। একদম আমাৰ বেলট পেপাৰ আমি বনাইছোঁ, যেনেকুৱা আমাৰ ভোট হয়, আমাৰ 6 মাহৰ মূৰে মূৰে ভোট হয় আৰু ভোট হোৱাৰ আমাৰ ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্টৰ কাৰণে ভোট হয় আৰু বেলট পেপাৰ বনোৱা হয় ছেক্ৰেটাৰীৰ কাৰণে আৰু প্ৰেচিডেণ্টৰ কাৰণে। ধৰা হ'ল এখন আমাৰ ছেক্ৰেটাৰীৰ কাৰণে, অৰ্গেনাইজেশ্যন ছেক্ৰেটাৰীৰ কাৰণে এখন বেলট পেপাৰ। আৰু ইয়াতে প্ৰিফাৰেঞ্চ ছিষ্টেমত ভোট হয়, এনেকুৱা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড আৰু থাৰ্ড। ইয়াতে এইখিনি বেলট পেপাৰ। বাকী ইয়াতে ভোট কাউণ্টিংটো হ'ব আপোনাৰ 50%ত ওপৰত যিজন পাব। তেনেকুৱা আমি ফাৰ্ষ্ট কাউণ্ট কৰিলোঁ। এতিয়া প্ৰথমজনে যদি 50%ত ওপৰত ভোট পাই যায় তেখেতে জয়ী হৈ গ'ল। কিন্তু এতিয়া যদি ফাৰ্ষ্ট কাউণ্টিঙত যদি জইন নহয় তেখেতে, তেতিয়া ছেকেণ্ড প্ৰিফাৰেঞ্চত চোৱা যাব তেখেতে কিমান ভোট পাইছে। তেতিয়া সেইখিনি প্লাছ কৰি পেলাই তেখেতৰ 50% হৈছে নহয় চোৱা যাব, তাৰপিছত তেখেতক নিৰ্বাচিত কৰা হ'ব। আচ্ছা, তাৰমানে আমাৰ যিটো ডেম'ক্ৰেটিক ছিষ্টেমত প্ৰেচিডেঞ্চিয়েল ছিষ্টেম আছে সেইটো ফ'ল' কৰা হৈছে। হয়। গতিকে ইয়াত আপোনালোকে কৈছে, মই দেখাই দিছোঁ, ইয়াত 3টা বাকচ আছে। ইয়াত 3টা বাকচত তাৰমানে 3টা অপশ্যন দিয়াৰ কথা কৈছে তেওঁলোকে। ইয়াত 1, 2, 3। গতিকে যোনে যাক ফাৰ্ষ্ট পচন্দ কৰিব 1, ছেকেণ্ড পচন্দ কৰিলে ছেকেণ্ড আৰু যাক থাৰ্ড কৰিব থাৰ্ড। এতিয়া কাউণ্টিঙৰ টাইমত কি কৈছে, যদি কোনোবা এজন সদস্যই 50% প্লাছ ভোট পাই গ'ল, ধৰা হ'ল 21টা ভোটৰ 11টা ভোট বা তাতকৈ বেছি ভোট পাই গ'ল, তেনেহ'লে সেই সদস্যজন ডাইৰেক্টলি জয়ী হ'ব। হয়। আৰু যদি কিবা তাতকৈ কম ভোট পালে, তেনেহ'লে ধৰক 6টা 7টা ভোট পালে বা দুজনৰ সমান 8টা ভোট হৈছে, তেতিয়া আমি ছেকেণ্ড প্ৰিফাৰেঞ্চত যাম যে 2 নম্বৰত তেওঁক কিমানজন মানুহে ছিলেক্ট কৰিছে। হয়। গতিকে এনেকৈ আমাৰ যাতে ৰিজাল্টটো এনেকুৱা এটা হয় যিটো সৰ্বসন্মতিক্ৰমে হয়, এনেকুৱা এজন সদস্য নিৰ্বাচিত কৰিব বিচাৰিছোঁ যাতে আমাৰ প্ৰচেছটো অধিক ডেম'ক্ৰেটিক হয়। আৰু কাৰণ ডেম'ক্ৰেচি থাকিলে আমাৰ সংগঠনটো চলি থাকিব। গতিকে ভোটাৰৰ এইখিনি ব্যৱস্থা আছে। বাকী সদস্যখিনি কেনেকৈ নিৰ্বাচিত হ'ব? বাকী যিসকলে আমাৰ ইয়াতে আহিব নোৱাৰে তেওঁলোকে অনলাইন ব্যৱস্থা আছে, অনলাইনত ভোট দিব পাৰে। হয়। আৰু বাকী সদস্য যিবিলাক থাকিব, ধৰা হ'ল আমাৰ কিছুমান এনভাইৰনমেণ্ট মিনিষ্টাৰ থাকিব বা ফাইনেন্স মিনিষ্টাৰ লাগিব, সেইবিলাক কেনেকৈ চিলেক্ট কৰে? তেওঁলোকক যি আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আছে, নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকে ডিচিশ্যন ল'ব কাক কি বিভাগত দায়িত্ব দিয়া হ'ব। এক্সিকিউটিভ মেম্বাৰ কমিটি এখন বনোৱা যায়। হয়, তাৰমানে 2টা ভোট দিব লাগিব, দুজনৰ কাৰণে, ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্টৰ কাৰণে। গতিকে আমাৰ এইখিনি প্ৰচেছ এইখিনি আৰু আমি কেনেকৈ ভোট দিম আমি সেইটো বস্তু দেখাই দি আছোঁ। ঠিক আছে, মই সদস্যজনৰ মেম্বাৰ হয়, গতিকে মই এটা ভোট দিম, আপোনালোকে গোটেই প্ৰচেছখিনি দেখাই দিব। হয়। বেলেগ পেপাৰটো গতিকে ইয়াত 2টা বাকচ দেখা পাইছোঁ, ভোট ফৰ প্ৰেচিডেণ্ট, ভোট ফৰ ছেক্ৰেটাৰী। গতিকে ইয়াত আপোনালোকৰ কাগজত নামটো লিখিব লাগিব। হয়, ইয়াতে আপুনি ধৰা হ'ল এজন ব্যক্তিয়ে ইয়াতে ভোট দিব আহিছে এইটো প্ৰেচিডেণ্টৰ কাৰণে, তো তেখেতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিব বিচাৰিছে এইজন ব্যক্তিক, তেতিয়া ইয়াতে নম্বৰ 1 বুলি লিখিব আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চত ৰাখিব খুজিলে 2 বুলি লিখিব, থাৰ্ডত ৰাখিব আৰু 3 বুলি লিখি দিব। ঠিক আছে, মই ভোটটো দি লওঁ। আপোনালোকে ভোটকেইটা দিলোঁ, এতিয়া বাকচত সোমাই দিওঁ। এনে শেষ কৰি দিয়া ভিডিঅ'টো।
আটাৰ লাষ্ট এইটো হৈছে কি এই হৈ যাব নাথাকিব আমাৰ কিন্তু নথিলে কোনহে নাই এইটো আছে অঁ এতিয়া আপুনি ভোট দিলে ভোট দি অহাৰ পিছত আপোনাৰ নাম আছে ইয়াতে আপোনাৰ নাম আছিলে ইয়াতে এইটো এনেকৈ ঋতুৰাজ গৰীয়া ইয়াতে লিখাই আছে তাৰ আগত আপুনি চাইনটো কৰিব লাগিব আৰু আপুনি দুটাতে ভোট দিছে গতিকে আপুনি দুটাতে ৰাইট চাইন দিলে হয় থেংক ইউ গতিকে গোটেইখিনি হ'ল গতিকে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ধন্যবাদ